গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে। আৰু আজি মই দিনটো ক'ত কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই আছোঁ। চ' ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আৰু গাইজ মই ৰাতিপুৱাই শুই উঠি কিনে মুখ চুখ ধুই ফুলত পানী দিওঁ। তো গাইজ চাওক, এয়া আমাৰ ঘৰৰ ওচৰৰ কি ধুনীয়া লগা মইনাটো। ইফালে চা, হাই বুলি কোৱা। হাই হাই অ' বা মাত এটা মা অ' বা এ বা মাত তুমি কৰবি ভিডিঅ'। তো গাইজ মই এয়া চাওক, এক খৰাহি গোবৰ আনিলোঁ বৰমাহঁতৰ ঘৰৰ পৰা কষ্ট কৰি কিবা এটা নতুন কৰিম বুলি ভাবি আছোঁ। আৰু গাইজ মই এতিয়া অলপ মাটি কাটি গোবৰৰ লগত মিক্স কৰিবৰ কাৰণে গাইজ মই এতিয়া ফুলৰ পুলি ছিঙি আনিলোঁ। আৰু গাইজ এতিয়া মই গোবৰে মাটিয়ে মিক্স কৰি লৈ কিনে বাঁহৰ চুঙাটোৰ ভিতৰত ভৰাই লৈছোঁ। আৰু এই চুঙাটোৰ ভিতৰত কেইটামান ফুলৰ পুলি ৰুই দিছোঁ। আৰু এই চুঙা দুটা মই আগফালৰ বাৰান্দাত ওলমাই ৰাখি থৈ দিম বুলি ভাবিছোঁ। আপোনালোকক পদ্ধতিটো দেখুৱাই আছোঁ পিছত। গাইজ আজি মোৰ মামাহঁত আহিছিল আৰু মামা ল'ৰাটো আহিছে। চিনাকি কৰি দি আছোঁ ৰ'ব। তাৰ নামটো কৈ দিয়া। কোন শ্ৰেণীত পঢ়ি আছা তুমি?